নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ ইলাইচিয়ে কৰিব পৰা এটা মহা উপায় লৈ আহিছোঁ। যোনটো উপায়ৰ দ্বাৰা আপুনি ব্যৱসায় হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক, অন্যথা বন্ধ হৈ থকা কাম, ফচি থকা ধন পোৱাৰ ক্ষেত্ৰত সহায় কৰিব। ইলাইচি যোনটো বস্তু সকলোৰে ঘৰত সহজে পোৱা যায়, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। ইলাইচি পূজা পাৰ্টল, দেৱ দেৱতাক ভোগ অৰ্পণ কৰা কামতো ব্যৱহাৰ কৰা হয়। ইয়াৰ গুণাগুণৰ মাত্ৰা ইমানেই বেছি যে আপুনি জানিলে আচৰিত হ'ব। মাদক দ্ৰব্য বা অন্য যিকোনো নিচাজাতীয় দ্ৰব্য গ্ৰহণ কৰিবলৈ মন গ'লে এটা ইলাইচি সেৱনে তাৰ তৃষ্ণা নাইকিয়া কৰে। মুখৰ পৰা ওলোৱা দুৰ্গন্ধ নাইকিয়া কৰাত ই বহু সহায় কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যোৱাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি কমেণ্টত জয় মা লক্ষ্মী বুলি লিখি থৈ যাব একদমেই নাপাহৰিব। লগতে যিসকল আমাৰ এই চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল নটিফিকেশ্যনত কৰি ল'ব নাপাহৰিব, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপুনি পোনপ্ৰথমে পায়। আজি এই উপায়টোৰ জৰিয়তে মা লক্ষ্মী সন্তুষ্ট হৈ বন্ধ হৈ থকা টকা পইচাৰ সমস্যা, শিক্ষা বা ব্যৱসায়ত হোৱা সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। এই উপায়টো কেনেকৈ কৰিব বা কোন দিনত কৰিব তাৰ বিষয়ে এই ভিডিঅ'ত সম্পূৰ্ণৰূপে উল্লেখ কৰা হৈছে। এটা ইলাইচিত আছে ঋণাত্মক শক্তি নাশ কৰিব পৰা ক্ষমতা। এই উপায়টো কৰিবৰ বাবে আপোনালোকক কেইটামান বস্তুৰ প্ৰয়োজন হ'ব। 10টা ইলাইচি, এটুকুৰা কৰ্পূৰ, লগতে এখন ৰঙা কাপোৰ। এই উপায়টো যদি আপোনালোকে মঙ্গলবাৰ বা শুক্ৰবাৰৰ দিনা কৰে তেন্তে অধিক ফল পাব। এই উপায়টো কৰিবলৈ আপুনি 10টা ইলাইচি আৰু এটুকুৰা কৰ্পূৰ ৰঙা কাপোৰ এখনত বান্ধি আপোনাৰ টকা পইচা ৰখা ঠাইত থৈ ভক্তি মনেৰে ক'ব, মোৰ যি কাম বা টকা পইচা ফচি আছে বা যি সমস্যা হৈ আছে সেই সকলোবোৰ মুকলি হ'ব লাগে। সেইবুলি আপুনি নিজৰ মনৰ কথাখিনি ক'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো ভাল পালে বুলি। যদি ভিডিঅ'টো শ্বেয়াৰ কৰা নাই তেন্তে আন 10জন ব্যক্তিৰ উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰে যেন। সকলো ভালে থাকক, সুস্থ থাকক, এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আজিৰ ভিডিঅ'টো ইমানতে সামৰি অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।